ভালপোৱা তেতিয়াই হয় অন্ধ যেতিয়া আমি কৰি ৰাখোঁ দুচকু বন্ধ। সকলোতকৈ বেছি বেয়া লাগে তেতিয়া যেতিয়া নিজে সত্যটো জনাৰ পিছতো কাৰোবাৰ পৰা মিছা কথা নীৰৱে শুনি থাকিব লাগে। পৃথিৱীৰ সবাতোকৈ ভয়ংকৰ মানুহ সেইজন যিয়ে কান্দি কান্দি মিছা কথা কয়। পৃথিৱীত সবাতোকৈ সহজ সৰল মানুহ সেইজন যিয়ে হাঁহি হাঁহি ধেমালিৰ চলেৰেও সত্য কথা কয়। কথা বৰ্তাত ক্ৰোধৰ পৰিমাণ তৰকাৰীত নিমখৰ পৰিমাণৰ দৰে হোৱা উচিত। সীমিত হ'লে ৰুচিকৰ আৰু সীমাহীন হ'লে ক্ষতিকৰ। সময়ে যেতিয়া নাচ নাচায় ওচৰ চুবুৰীয়াই তেতিয়া ঢোল বজায়। ভাল চিনি পোৱাৰ ক্ষমতা প্ৰায় চকুৰেই নাথাকে। সেয়ে বেছিভাগ মানুহে ভুল মানুহৰ মায়াত পৰি কষ্ট ভুগি থাকে। চাহৰ কাপত ভিজাই খোৱা বিস্কুটৰ পৰা এটা শিক্ষা ল'ব পাৰি যে কাৰো মায়াত ইমান ডুবি যাব নালাগে য'ত নিজে ভাঙি পৰি যাব লাগে। বিখ্যাত নোহোৱাকৈ জীৱন কটালেও জীৱন সুন্দৰকৈ কটোৱা সম্ভৱ, কিন্তু জীৱনৰ দৰে জীৱন নকটাই বিখ্যাত হৈ জীৱন কেতিয়াও সুন্দৰ নহয়। এজন আহত ব্যক্তি তেওঁৰ যন্ত্ৰণা যিমান সহজে পাহৰি যাব পাৰে, কিন্তু এজন অপমানিত ব্যক্তি সিমান সহজে তেওঁৰ যন্ত্ৰণা পাহৰি যাব নোৱাৰে। সেইখিনি সময়ত সকলোতকৈ বেছি বেয়া লাগে যেতিয়া বহু কষ্টত থাকিও কাৰো ওচৰত প্ৰকাশ কৰিব নোৱাৰি। অন্ধই পোহৰ দেখা নাপালেও পোহৰ পোহৰাই থাকে। জীৱন অলপ সময়ৰ ভ্ৰমণ, সেয়ে আনৰ কাৰণে সময় অপচয় নকৰিব। সেইজনী স্ত্ৰী সবাতোকৈ উত্তম যিয়ে কয় তোমাৰ মাক অৱহেলা নকৰিবা, কাৰণ ময়ো মা হ'ব গৈ আছোঁ। মানুহে পৰিস্থিতি সলনি কৰিব নোৱাৰিলেও পৰিস্থিতিয়ে মানুহক ঠিকেই সলনি কৰি দিয়ে। কাৰোবাক বেছি আপোন ভাবিলে তেওঁ ব্যৱহাৰ কৰিব সুযোগ পায়। জীৱন হৈছে এনে এখন কিতাপ যাৰ হাজাৰ হাজাৰ পৃষ্ঠা আপুনি এতিয়াও পঢ়া নাই। সেয়ে যিকোনো ভুল সিদ্ধান্ত লোৱাৰ আগত অপেক্ষা কৰিব আগৰ পাতত কি লিখা আছে চাবলৈ। আঁতৰি থকা বহুত ভাল সেইসকল মানুহৰ পৰা যাৰ ওচৰত আপোনাৰ প্ৰয়োজনৰ বাহিৰে আন একো মূল্য নাই। উচ্চ শিক্ষিত মানুহ হোৱাতকৈ উচ্চ মন আৰু মানসিকতাৰ মানুহ হোৱা বেছি দৰকাৰ। কষ্টবোৰ সকলো সময়তে লুকাই ৰাখিব, কাৰণ যাক আপুনি আপোন ভাবি সকলো জনাব তেওঁ আপোনাক দুৰ্বল ভাবি ঠগাব। পৃথিৱীত কিছুমান মানুহ আছে যিয়ে নিৰ্দিষ্ট এজন মানুহৰ কাৰণে মানুহৰ প্ৰস্তাৱ নাকচ কৰিব পাৰে, কিন্তু আচল সত্যটো এইটো যাৰ কাৰণে আপুনি অপেক্ষা কৰিব তেওঁ কেতিয়াও বুজি নাপায়। নিজে কষ্টত থাকিও পৰিয়ালৰ কাৰণে জীৱন দিবলৈ কুণ্ঠবোধ নকৰা মানুহজনৰ নামেই হ'ল দেউতা। দেউতাৰ কষ্ট সন্তানৰ চকুত সহজে নপৰে। মুক্তা জন্ম দিয়াৰ কাৰণে জিনুক ভাঙিব লাগে, ঠিক তেনেকৈ এটা ভাল সময়ৰ কাৰণে বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। বৰ্তমান সময়ত হিয়া ভৰা ভালপোৱাতকৈ পকেট ভৰ্তি টকাৰ মূল্য বেছি। কৰ্মহীন জীৱন হতাশাৰ কাফান পিন্ধা এটি জীৱন্ত লাছ। সময় বেয়া হ'লে বহুত কিবা কিবি বেয়া হয়। যিয়ে কৈছিল তুমি অবিহনে জীয়াই থাকিব নোৱাৰিম তেওঁৱেই এৰি গুচি যায়। চকুৰ টোপনি তেওঁৱেই কাঢ়ি লয় যিয়ে এসময়ত কয় বহু ৰাতি হৈছে টোপনি যোৱা। কিদৰে বুজিব আনে কোনে সুখত আছে আৰু কোনে দুখত আছে। বৰ্তমান মিছা হাঁহি আৰু মিছা অভিনয়ৰে পৃথিৱী ভৰি আছে। তোমাক ভালে ৰখাৰ যিমান কৰোঁ আয়োজন, দিনৰ শেষত তুমি বাৰে বাৰে মোক বুজাই দিয়া আচলতে মই মাথো তোমাৰ প্ৰয়োজন। টকা পইচা হৈছে আমাৰ অতিথি আৰু একতা হৈছে আমাৰ সংস্কৃতি। সেয়ে টকাৰ কাৰণে কেতিয়াও পৰিয়ালৰ পৰা বেলেগ নহ'ব। মানুহে দায়িত্ব পাহৰি গ'লেও অধিকাৰ ঠিকেই মনত ৰাখে। বহুত কথাই মোক ভিতৰখনক ভাঙি চুৰমাৰ কৰি দিয়ে, তথাপিও এনে আচৰণ কৰোঁ যেন একো গমেই পোৱা নাই। সৌন্দৰ্য কিমান দিন থাকিব, শেষত সকলোৱে বিশ্বাস আৰু ভৰসাবান হাত এখন বিচাৰি নিজৰ বান্ধোন বান্ধি ল'ব। নতুন নতুন সকলো বস্তুৱে মন কাঢ়ে, কিন্তু পুৰণা হ'লে সেই একেই বস্তুৰ ওপৰত অৱহেলা বাঢ়ে। এটা ডিভোৰ্চে হয়তো এজন পুৰুষ স্ত্ৰীৰ জীৱনৰ শত সমস্যা সমাধান কৰিব পাৰে, কিন্তু এটা ডিভোৰ্চে এটি শিশুৰ জীৱনত হাজাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৃথিৱীত দুই ধৰণৰ মানুহৰ বন্ধুৰ সংখ্যা সকলোতকৈ কম। নাম্বাৰ 1 সত্যবাদী, নাম্বাৰ 2 প্ৰতিবাদী। জীৱনৰ আধা সময় পাৰ হৈ গ'ল জীৱনটোক বুজি পাওঁতে, আৰু এতিয়া বাকীখিনি গৈ আছে বাস্তৱতাৰ সৈতে যুঁজি। আপোনাৰ মা দেউতা অশিক্ষিত হোৱাৰ কাৰণে আপুনি কেতিয়াও লজ্জাবোধ নকৰিব, কাৰণ দুইজন অশিক্ষিত ব্যক্তি যদি আপোনাৰ দৰে এজন সুশিক্ষিত সন্তান মানৱ জাতিক উপহাৰ দিব পাৰে, তেতিয়াহ'লে ভাবি চাওক তেওঁলোক কিমান যোগ্য। মৃত্যুই জীৱনৰ চূড়ান্ত বাস্তৱতা,
নিমিষতে সকলো সপোন নিশেষ কৰি দিয়ে। সেয়ে যিকোনো বেয়া কাম কৰাৰ আগতে মৃত্যুক স্মৰণ কৰিলে সকলো বেয়া কামৰ পৰা বিৰত থাকিব পাৰিব। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।